নমস্কাৰ দৰ্শকবৃন্দ। এয়া এখন ষ্টেডিয়ামৰ গেট। আমি এইফালে সোমাম। নলবাৰী জিলাত এখন নতুনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। এয়া ট্ৰেকত খোজকাঢ়ি আছিলোঁ, আপোনালোকক ষ্টেডিয়ামখন দেখুৱাই আছোঁ। নলবাৰী জিলাৰ সৰিয়হতলীত এই নতুন ষ্টেডিয়ামখন নিৰ্মাণ কৰি থকা হৈছে। 90% কাম সম্পূৰ্ণ হ'ল। ষ্টেডিয়ামত চাবলৈ আহিছিলোঁ আৰু বৰ্তমান মই খোজকাঢ়ি আছোঁ। তাৰে দৃশ্য কেমেৰাত বন্দী কৰিলোঁ। বৰ নতুন ষ্টেডিয়াম হয়, খোজকাঢ়ি খুবেই ভাল লাগিল। নলবাৰী জিলাৰ সৰিয়হতলীত এই ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে। ক্ৰিকেটক বাদ দি সকলো ধৰণৰ খেলাই ইয়াত খেলিব পাৰিব। দূৰৈত সেয়া পেভিলিয়ন হয়, 3মহলীয়া, আৰু এয়া সন্মুখত ফুটবল ফিল্ড। সেউজীয়া যেন দেখি আছে, ফুটবল ফিল্ড হয় এখন। চাৰিওফালটো বিভিন্ন ধৰণৰ খেলাৰ কাৰণে ইয়াত ব্যৱস্থা কৰা হৈছে আৰু এয়া দৰ্শক বহাৰ ঠাই। চাৰিওফালে দৰ্শক বহাৰ কাৰণে সুন্দৰ ব্যৱস্থা কৰা হৈছে। সকলো ধৰণৰ সা সুবিধাই ইয়াত দেখিবলৈ পালোঁ। নতুন ষ্টেডিয়াম ক্ৰীড়া জগতৰ বাবে এক ভাল খবৰ। আৰু এয়া হ'ল ছুইমিং পুল। বন্ধ আছিল কাৰণে ভিতৰত সোমাব নোৱাৰিলোঁ, বাহিৰৰ পৰাই দেখুৱাইছোঁ। এটা আহল বহল ডাঙৰ ছুইমিং পুল ইয়াত দেখুৱাইছোঁ, বাহিৰৰ পৰা দেখুৱাইছোঁ। আৰু এয়া হ'ল ইনডোৰ ষ্টেডিয়াম বাহিৰৰ পৰা। আৰু তাৰ ঠিক অপজিটত এইখন হ'ল মূল ষ্টেডিয়াম, যি আপোনালোকক মই আগতে দেখুৱালোঁ। তাৰ বাহিৰ ফালটো দেখুৱাইছোঁ আৰু এইফালে গ'লে গেট, মেইন গেটখন। আৰু ইনডোৰ ষ্টেডিয়ামৰ এই ভিতৰ ভাগ, বেডমিণ্টন খেলা ইয়াত হ'ব। ফিনিচিংটো বাকী আছে এতিয়াও। ইনডোৰ ষ্টেডিয়ামখন হয় এয়া। ইয়াতো সোমালোঁ, চালোঁ, ভাল লাগিল। আৰু এয়া পাৰ্কিং প্লেচ হয়। গেটৰ পৰা সোমাই পাৰ্কিং প্লেচ, আহল বহল ডাঙৰ পাৰ্কিং প্লেচ হয়। আৰু এইফালেও আছে। ইমান সুন্দৰ পদক্ষেপৰ বাবে স্থানীয় বিধায়ক জয়ন্তমল্ল বৰুৱা আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ ষ্টেডিয়ামখন চাবলৈ আহিব। ধন্যবাদ।